ফ্ৰেণ্ডছ, আমি এতিয়া আজি যাবলৈ ওলাইছোঁ হোলিকা দহন চাবলৈ। ইয়াত হোলিকা দহন পাতে, আপোনালোককো দেখাই থাকিম কেনেকৈ কৰে। এতিয়া আমি ইয়াত যাবলৈ ওলাইছোঁ। এতিয়া গধূলি 7টামান বাজিছে। যাওঁচোন বাৰু। এয়া ওলালে আমাৰ জোন বাবু। বাবু হাই কৈ দিয়ক, হাই হাই। এতিয়া আমি গৈ লওঁ। ये पता नहीं इतना जोर जोर से करते हैं गिर जाएगा तो पूरा हड्डी। আমি আজি এই হোলিকা দহন কৰা জেগাডোখৰ পালোহি। আমাৰ তাত যেনেকৈ মাঘৰ বিহুৰ মেজি জ্বলায়, ঠিক তেনেদৰে জ্বলাইছে আজি। তেনেকৈ জ্বলাব লাগে। মানে আজি জ্বলোৱাৰ মূল উদ্দেশ্যটো হৈছে যে মানুহৰ মনৰ ভিতৰত থকা সকলো মানে বেয়া বস্তু ইয়াত আজি দাহ দিব। দাহ দিয়াৰ পিছত তাৰপিছত মানে কাইলৈৰ পৰা নতুন আৰম্ভ হ'ব, আৰু সেইকাৰণে ইয়াত জ্বলাইছে এই মেজিৰ দৰে। আমি আৰু ৩-৪ ঠাইত চামগৈ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভাল লাগিব চাই। পূজা কৰিব এতিয়া। এইপিনে চোৱা। अर्जुन চাওঁ গৈ পিনে চোৱা। কি কৈছা তুমি? একেঠাই ৰৈ থাকা। हाँ ले तुम लोग को भी दिखाता हूँ। ये महाराष्ट्र है ये। পূজা কৰি হৈ গ'ল। এতিয়া হোলিকা দহন কৰিব লৈছে। এয়া জুই লগাইছে তেওঁলোকে। ইয়াত এটা পৰম্পৰা আছে, এনেকৈ হোলিকা দহন কৰাৰ পিছত এনেকৈ 5 পাক এনেকৈ ঘূৰিব লাগে। তেতিয়া মানে দুখ দূৰ হয়, এনেকৈ কিবা কিবি বেমাৰ আজাৰ দুখ দূৰ হয়, এইবোৰ আৰু এনেকৈ মানে ভাবে তেওঁলোকে। সেইকাৰণে 5 বাৰ ঘূৰে মানে এনেকৈ। पंचा कोणाला पंचा
बाबू का बाबू ए बाबू का बाबू बाबू का তেওঁলোকে নিজৰ পৰম্পৰাটো বচাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। ফৌজত থাকিও মানে তেওঁলোকৰ ঘৰৰ কথা পাহৰা নাই। এইটো মানে 5 পাক এনেকৈ ঘূৰিছে চাইডে চাইডে হোলিকা দহনৰ। লোককে দেখি আমাৰ ৱাইফেও 5 পাক ঘূৰিছে আৰু মংগলৰ কাৰণে। बॉयल मंजर यही करता था गांव में। अभी थोड़ा मला अगर नाही दिला तर ले मारतो पर भी। এতিয়া আমি বেলেগ জেগাতো চাবলৈ যাম। বেলেগতনো কেনেকৈ পাতিছে, মেজি জ্বলোৱাগতে জ্বলাই আৰু অলপ চামগৈ আৰু 2-1 জেগাত গৈ আছোঁ। চাই থাকিব ভিডিঅ'টো। ইয়াতো হোলিকা দহন কৰি আছে হা। আমি হোলী দহন চাব আহিছোঁ। কি দহন বুলি কয়? হোলী দহন কয়। হোলী আগদিনাখন ইয়াত দুদিনীয়া আছে। কাইলৈ মেইন হোলী, আজি হোলী দহন। খৰি এনেকৈ জ্বলাই পিনি ধুনীয়াকৈ মানুহবোৰ ঘূৰে। 5 পাক ঘূৰিব লাগে বুলি কয়। ধুনীয়া লাগিছে জেগাবোৰ। জুইখন কিমান ডাঙৰকৈ জ্বলে যে, আমাৰ তাতকৈ ডাঙৰ হৈছে। অঁ ক'লৈ আহিছোঁ আজি? মানুহবোৰ ঘূৰি ফুৰিছে। মৰিয়া বুনিয়া গছ এজোপা জেচিবিয়ে পুতি লৈছে, সেইজোপাকে জ্বলাই দিছে। ডবল গছ এজোপা। অৱশেষত ঘৰ মৰি উভতনি যাত্ৰা। আমি এতিয়া আমাৰ নিজৰ CSO কেম্প পামগৈ আৰু বেছিকণ সময় নাই। আমি এতিয়া আহি পাই গ'লোহি। আন্ধাৰ আন্ধাৰ উঠিছে। এইকেইটা বহি আছে।